এয়া মহাভৈৰৱ মন্দিৰ আৰু মহাভৈৰৱ মন্দিৰ আমি দৰ্শন কৰিবলৈ গৈ আছোঁ। সঁচাকৈ ক'বলগীয়া বৰ সুন্দৰ পৰিৱেশ দেই। ইয়াৰ মানে পৰিৱেশটো বৰ সুন্দৰ। এয়া অকণমানি টোপনি গ'ল আৰু ডাঙৰ ল'ৰাটো এয়া মই তাক ধৰি লওঁ। এইবোৰ পাৰবোৰ মহাভৈৰৱ মন্দিৰ ওপৰ ভাগ। ভিতৰ ভাগ চাওঁগে হওক। কৃষ্ণ 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 কৃষ্ণ। মহাভৈৰৱ মন্দিৰ ভিতৰৰ ভাগ। এয়া কৃষ্ণ প্ৰভু কৃষ্ণ কৃষ্ণ কৃষ্ণ। এয়া মহাভৈৰৱ মন্দিৰ বাহিৰ ভাগ আৰু সঁচাকৈ ক'বলগীয়া ইমান সুন্দৰ এটা পৰিৱেশ। ভাল লাগিছে ইয়ালৈ আহি। শুন কিমান ওখ কঁঠাল গছ তলৰ পৰা আহি গৈছে। এইফালে